মোৰ দেউতাৰ নাম গোপাল চন্দ্ৰ দাস, মাৰ নাম ৰাধিকা দাস। দিনতে আহিছিলো। দুটা শব্দ আৰু এই দুটা শব্দই কাল হৈ আহিল পাহাৰে কন্দৰে জীৱন বিচাৰি ফুৰা দুটাকৈ উঠি অহা তেজাল ডেকা ল'ৰাৰ বাবে। আলফাৰ এটা ফোন কল। আলফা নামৰ মানুহ এজনে কৈছে বোলে। আলফা নামৰ মানুহ এজনে ফোন কৰিছে। আৰু কাৰ্বি পাহাৰৰ ভাজে ভাজে যেন প্ৰতিধ্বনিত হ'ল দুটা শব্দ, ফাগাদাও ফাগাদাও। ফাগাদং বুলিয়ে মানে তেওঁলোকক হত্যা কৰা হৈছিলে। ফাগাদং ফাগাদং কৈ পেলাই সিহঁতে মাৰি পেলাই। হয়, কণ্ঠিলাংচু জলপ্ৰপাতৰ পৰা বৈ অহা পানীত জীৱনৰ প্ৰতিবিম্ব দেখা পাই ৩ ঘণ্টাকৈ বহি থকা দুজন ডেকা ল'ৰাৰ বাবে কালৰ অন্য নাম হৈ আহিল আলফা নামৰ এজন যুৱকৰ এটা ফোন কল আৰু ফাগাদাও ফাগাদাও শব্দ। খান্তিলাংছৰ যি ৱাটাৰফলছ আছে তাৰ এজন যুৱক আলফা নামৰ এজন যুৱকে ইয়াৰ এই স্থানৰ পানীজুৰি গাঁৱৰ এজন যুৱকলৈ ফোন কৰিছিলে যে সোপা ধৰা গৈ আছে, ধৰি থ'ব লাগে। আৰু 6জনমান মানুহ ওলাই আহিছিলে, তেওঁলোকক গাড়ীখন আগুচি ধৰিছিলে। আগুচি ধৰি সেই 6জন যুৱকক প্ৰথমতে ৰখাই থোৱাৰ পিছত বাকী গাঁৱৰ পৰা যিসকল লোক আহিছিলে গোটেইসকলে মিলি পেলাই হানি খুচি আচলতে দুজনকৈ যুৱকক হত্যা কৰা হৈছিল। কান্থিলাংছৰ পৰা ফোন কৰি পঠাইছে যে হৰকা ধৰা আহিছে, গতিকে সিহঁতক ৰখাই থৈ দিয়ক। এই ৰখাই থৈ দিছিলে মানে এই ৰখাই থৈ দিওঁতে মানে বাকীবিলাক ক'ৰ পৰা আহিলে যে হেঁচা মাৰি ধৰিলে যে সেইটো এই আলফা নামৰ মানুহ এজনে কৈছে বোলে। আলফা নামৰ মানুহ এজনে ফোন কৰিছে। এতিয়া তাৰ দেউতাক থানাতে আছে। আলফা মানে কি? ল'ৰাটোৰ নাম আলফা নেকি? আলফা। ক'ত থাকে সি? এই কান্থিলাংছ থাকে। আলফাই আপোনাৰ ল'ৰাটোলৈ ফোন কৰিছিলে? কৰিছে বোলে। কি বুলি ফোন কৰিছিলে? যে খোপা ধৰা গৈছে কৈ পেলাই। সিহঁতে গাড়ীটো নি ৰখাই থৈ কৈছে। সিহঁতেতো ৰখাই থৈ দিছে। এনি সময়তে মানে মানুহ হুলস্থুল হৈ ক'ৰ পৰা আহিলে তেতিয়া মানে ধৰি ল'লে আৰু এই এনেকুৱা মানুহ গৈছে, সিহঁতক ৰখাই থৈ কৈছে বোলে। সিহঁতে ৰখাই থৈ দিছে কেইজনমানে বোলে, 6জনমান মানুহ। কোন 6জনমান মানুহ? 6জন মানুহৰ এতিয়া নাম কেইটাতো মই নাজানো নহয়, কোৱাও নাই। ৰাতিৰ কথা ইমানেই। আপুনি এইখিনি কথা পুলিচক কৈছে নাই? এইখিনি কথাটো মই কোৱা নাই। পুলিচক কোৱা নাই আৰু সোধাও নাই ইমানখিনি কথাটো মই। পুলিচে সোধাও নাই? সোধাও নাই। খালি কৈছে তোৰ ল'ৰাটোক লাগে মাত্ৰ ইমানে, তোৰ ল'ৰাটোক দে, উলিয়াই দে, নহ'লে তোকে ৰামধালাই দিম কৈছে। আলফা দেউতাকক ধৰিছে, আলফা পলাই আছে? আলফা পলাই আছে যেন, সেইটোৱে হ'ব, পলাই আছে। নহ'লে দেউতাকক কেনেকুৱা নিব? কি কৰে আলফা বোলাটোৱে? কি কৰে এনে? কি কাম মানে কুঁৱৰীৰ কাম কৰে নে পাথৰ চাথৰ ভাঙি খায়। সভ্য সমাজৰ মন বিবেকক জোকাৰি যোৱা কাৰ্বি পাহাৰৰ ভয়ংকৰ হত্যাকাণ্ডৰ প্ৰকৃত তথ্য বিচাৰি কাৰ্বি পাহাৰ কন্দৰত নিউজ লাইভৰ সাংবাদিক গৌৰৱজ্যোতি নেওগ। কণ্ঠিলাংচুৰ পৰা পাঞ্জাৰী কছাৰী গাঁৱলৈ কাল অমানিশা নামি অহা প্ৰতিটো সময়ৰ জীৱন্ত বৰ্ণনা কৰি পাঞ্জাৰী আৰু কণ্ঠিলাংচুৰ বুকুৰ পৰা নিউজ লাইভৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। পাহাৰৰ সেউজীয়া ভূমিত প্ৰকৃতিৰ নিভাঁজ মৰম আৰু প্ৰকৃতিৰ বুকুৰ পৰা প্ৰাকৃতিক শব্দৰ উৎস বিচাৰি গুৱাহাটীৰ পৰা স্কৰপিঅ' গাড়ীখন লৈ কাৰ্বি পাহাৰৰ বুকুত সোমাই পৰিছিল নীলোৎপল আৰু অভিজিত। তাৰ পাছত উপস্থিত হৈছিল কণ্ঠিলাংচুত। কি হৈছিল কণ্ঠিলাংচুত? কণ্ঠিলাংচুৰ জলপ্ৰপাতৰ পানীত কি বিচাৰিছিল নীলোৎপল আৰু অভিজিতে? নিউজ লাইভৰ যিখন DSNG ভান আছিলে সেই DSNG ভানখনৰ জেগাতেই ক'লা ৰঙৰ যিখন স্কৰপিঅ' আচলতে যুৱক দুজনে গুৱাহাটীৰ পৰা লৈ আহিছিল, তাতে ৰখাই থোৱা আছিল, পাৰ্কিং কৰা আছিলে। আৰু যুৱক দুজনে প্ৰায় 3 ঘণ্টা সময় ধৰি পেলাই ইয়াতে ৰৈ আছিলে। ৰৈ পেলাই আচলতে প্ৰকৃতিৰ যি সৌন্দৰ্য, তেওঁলোকক যিটো চাউণ্ড ইঞ্জিনিয়াৰ আছিলে, যি কোলাহল, সেয়া তেওঁলোকে অৱলোকন কৰি আছিল। তেওঁলোকে ইয়াতে আছিল। এইটো গেট আচলতে এণ্ট্ৰি পইণ্ট। এইটো আচলতে এণ্ট্ৰি পইণ্ট, খান্থিলাংচু যিটো ৱাটাৰফলছ আছে তাৰ এণ্ট্ৰি পইণ্ট হয়। এই এণ্ট্ৰি পইণ্টতে তেওঁলোকে ৰৈছিল, প্ৰায় 3 ঘণ্টা সময় ৰৈ আছিলে। এই জলপ্ৰপাতৰ এই নামনি অংশতে আচলতে তেওঁলোক ৰৈ আছিলে। আৰু ইয়াত যিসকল মহিলাই তেওঁলোকক প্ৰত্যক্ষ কৰি আছিল, 3 ঘণ্টা ধৰি তেওঁলোকক প্ৰত্যক্ষ কৰিছিলে। তেওঁলোক বহু পলমকৈ, বহু নিশালৈকে, গধূলিলৈকে তেওঁলোক ইয়াত আছিলে। তেওঁলোকে ইয়াত বহি আছিল, ল'ৰা দুজনে বহি আছিলে। আৰু তাৰ পিছতেই আচলতে ক্ৰমান্বয়ে ঘটনা আগবাঢ়িছিল, অৰ্থাৎ সোপা ধৰা বুলি সন্দেহ কৰা হৈছিল। আৰু এই গাঁওখনৰ পৰাই বহু লোকে ফোন কৰিছিলে, বহু লোকে সোপা ধৰা বুলি এক উৰা বাতৰি বিয়পাই দিছিলে। আৰু
লগে লগে যুৱকজনক ধৰি মাৰপিট কৰি প্ৰহাৰ কৰি নিশংসভাৱে তেওঁলোকক হত্যা কৰা হৈছিলে গাড়ীখন য'ত আছে এতিয়া তাৰ পৰা আহি ৰাতি ভাগত ইয়াত 3 ঘণ্টামান তাত ইয়াত ৰৈ থাকিল তাৰপিছত মাইকীজনী কৰিকে ইয়াত গা ধুই আছে তেতিয়া একেতেও ইমান সময়ত গাড়ী ৰখাৰ বাবে ভয়তে একেতেও ঘৰত পলাই গ'ল সোমাই গৈ মাইকীবিলাক ঘৰ সোমাই গ'ল তাৰ ঘৰৰ পৰা চাই একেতে প্ৰায় 3 ঘণ্টামান ইয়াত থাকাৰ পাছতে ঘূৰি গ'ল বুলি কৈছে দুপৰীয়াৰ পৰা সন্ধিয়ালৈ কণ্ঠিলাংচুৰ পানীৰ মাজত প্ৰকৃতি আৰু জীৱনৰ মাজত সংযোগ বিচাৰি থকা 2 ডেকা ল'ৰাৰ উভতনি যাত্ৰা আৰু এই উভতনি যাত্ৰাতে তেওঁলোকক পিছে পিছে খেদিলে কালে আলফা নামৰ এজন যুৱকে ইতিমধ্যে নিউজ লেবৰ আগত সেই কথা পোহৰলৈ আহিছে আলফা নামৰ এজন যুৱকে ফোন কৰিছিলে এই পানজুৰি গাঁৱৰ যুৱকলৈ ফোন কৰিছিলে কৈছিলে যে খোপা ধৰা গৈ আছে এখন স্কৰপিঅ' গাড়ীত খোপা ধৰা গৈ আছে ধৰিব লাগে আৰু লগে লগে তাৰ যি পানজুৰি গাঁৱৰ 6জনমান যুৱকে আবদ্ধ কৰি ৰাখিছিলে গাড়ীখন আবদ্ধ কৰি ৰাখিছিলে প্ৰথম আক্ৰমণ কণ্ঠিলাংচুৰ পৰা উভতা এই পথতে ইয়াতেই যেন আৰম্ভ হৈছিল নীলোৎপল আৰু অভিজিতৰ ভয়ংকৰ নৃশংসতা আৰু বৰ্বৰতাৰ সৈতে হোৱা যুদ্ধৰ প্ৰাৰম্ভিক পৰ্যায় এই স্থানতেই প্ৰথম অভিজিত আৰু নীলোৎপলৰ ওপৰত আক্ৰমণ চলাইছিলে এই আক্ৰমণৰ চিন এই মুহূৰ্তটো পৰি আছে অৰ্থাৎ যিখন স্কৰপিঅ' গাড়ী লৈ আহিছিলে সেই স্কৰপিঅ'ৰ গাড়ীৰ গ্লাছৰ টুকুৰা এই মুহূৰ্তটো ইয়াত পৰি আছে আৰু ইয়াৰ পৰাই পানজুৰি যিখন কছাৰী গাঁও সেই কছাৰী গাঁৱৰ ফালে তেওঁলোক পলাই গৈছিলে আৰু পলাই যোৱাৰ লগে লগে এই গাঁৱৰ পৰাই আচলতে যুৱকে আলফা নামৰ এজন যুৱকে ফোন কৰি পেলাই তেওঁলোকক এই স্কৰপিঅ' গাড়ীখনক ধৰি ৰাখিবলৈ কৈছিল সেইমতে 6জন যুৱকে তাত ধৰি ৰাখিছিল আৰু 6জন যুৱকে ধৰি ৰখাৰ পিছতেই গাঁওবাসী ওলাই আহি পানজুৰি কছাৰী গাঁৱত অতি নিশংসভাৱে হানি খুচি নীলোৎপল আৰু অভিজিতক হত্যা কৰা হৈছিল ফাগাদাও কাৰ্বি ভাষাত খোপা ধৰাৰ প্ৰতিশব্দ আলফা নামৰ এজন যুৱকে ফোন কৰি ফাগাদাও গৈছে এখন স্কৰপিঅ' গাড়ীত বুলি উল্লেখ কৰাৰ পাছতেই ভাঙি পেলোৱা হৈছিল স্কৰপিঅ'খনৰ গ্লাছ আৰু তাৰ পাছত প্ৰাণ বচাই বিম্বাসমতে দৌৰিছিল নীলোৎপল আৰু অভিজিত সুৰক্ষিত স্থানৰ ফালে কি হৈছিল এইখিনি স্থানত কাণ্ঠিলাংচৰ পৰা মানে তাৰ কিছুমান মানুহে মানে ফোন কৰি পঠাইছিলে ইয়াত যে এনেকুৱা মানুহ গৈ আছে এনেকুৱা মানুহ ধৰি লৈ গৈছে বুলি পিছতে মানে আমাৰ যুৱ সমাজে সঁচাকৈ হয় বুলি কেইজন মানে আগুচি ধৰি কেনে তেওঁলোকক অলপ মানে এই জাষ্ট মানে সুধিব পুচিব কিবা কৰোঁতে তাৰপিছত কিছুমানে আকৌ অকৰা টাইপৰ থাকে আৰু সেইটো সময়ত মানে আমাৰ গাঁৱলীয়া মানুহ প্ৰায় মদ পানী খায় তেওঁলোকে আহি অলপ বেছিকৈ প্ৰহাৰ কৰিলে তাৰপিছত তথাপি পুলিচক জনাম বুলি কৈ আছে কিন্তু বাধা কোনো দিব পৰা নাই নিজৰ মাজতে বহুত মানে মাৰপিট হৈ গৈছে কি মানে ধৰি লওক মানে এইটো ফেচবুকত দিছে যে অসম ৰাইজ সাৱধান বুলি সেইটোকে মানে ধৰি লয় কিবাবিলাকে কি ক'ব আপোনাৰ ৰাইজে মানে ভাবি ল'লে আৰু ধৰি লওক তেওঁলোককতো কোনো মানে চিনি নাপায় দেখা নাপায় তেওঁলোকে মানে ধৰি ল'লে মানে সহজভাৱে ক'বলৈ গ'লে কি হ'ব কি ক'ব কাৰ্বি ভাষাতে মানে ফাগাদং বুলি কয় ফাগাদং বুলিয়ে মানে তেওঁলোকক হত্যা কৰা হৈছিলে হয় খোপা ধৰা মানে বস্তুটো আমি আগবাঢ়ি আহিব পৰা নাই চব মানুহ ৰাতিকালত কাক কোনো মানে ধৰিব পৰা নাই মানে বস্তুটো মানে মাৰপিটটো চলিছে মানে ৰাস্তাৰ ঘটনা ৰাস্তাতে ঘটি আছে আৰু কিমান মানুহ আহিছিলে মানুহ এনে বহুতে পৰিছে ৰাতিকালত মানে কাকো কোনো মানে কি ক'ব ধৰিব নোৱাৰা হ'লে ফাঙাদং কৈ পেলাই সিহঁতে মাৰি পেলাই কাণ্ঠিলাংচৰ পৰাহে খবৰ দি পঠালে আমাৰ ইয়াত ধৰিছে সঁচা আহিলে কাণ্ঠিলাংচৰ পৰা কোৱা কাৰণেহে ইয়াত ধৰিব পাৰিছে নহ'লে নধৰিলে কাণ্ঠিলাংচৰ মানুহ আহিলে এইফালে জুংথুঙৰ মানুহ আহিলেহে মাৰি থৈ গৈছে মাৰি থৈ তেওঁলোক গুচি গ'ল নেকি মাৰি থৈ পেলাই সিহঁতে একদম বাইক লৈ আহিছে মাৰি থৈ পেলাই গুচি গ'লগৈ কিমান মানুহ আহিছিলে 150 মান মানুহ আহিছে কাউৰী পথাৰৰ মানুহ আহিছে 1200 মানুহ আহিছে বহুত কেইটা আহিছে সঁচা আহিলে সঁচা আমাৰ অকলে ইয়াৰ গাঁৱৰে নহয় বহুত গাঁৱৰ পৰাই আহিছে মানুহবিলাক আৰু টেলিফোনে খোপা ধৰা বুলি প্ৰচাৰ হোৱাৰ পাছতেই কাউৰী পথাৰ পাৰ খোৱাকে আৰম্ভ কৰি পাঞ্জাৰীৰ দাঁতি কাষৰীয়া গাঁৱৰ পৰা ক'ৰ পৰা যে আহিছিল জাকে নৃশংস বন্য উল্লাসত উল্লাসিত এজাক মানুহৰূপী দানৱ আৰু তাৰ পাছৰ পৰ্যায় তেজে ধোৱা ইতিহাস
ঘৰতে আছোঁ আমি 7টা বজাত 6টা বজাৰ ঘৰতে আছোঁ তাৰপিছত চিউৰি আছে আৰু গোটেই শালা বীৰবাৰ পাঞ্জুৰি দেনগাঁও পাৰখোৱা গোটেই অল মানুহ আমিতো গোটেই হালা কৰি আছে হোপা ধৰা বুলি হালা কৰি আছে তাৰপিছত হোপা ধৰা আহিছে বুলি আমিতো ভয়তে ভিতৰত সোমাই গ'ল সেউজীয়া পাহাৰক ৰক্তাক্ত কৰি নিষ্ঠুৰতা আৰু বৰ্বৰতাৰ সীমা চেৰাই এইদৰে হানি খুচি হত্যা কৰা হ'ল দুটাকৈ তেজোদীপ্ত ডেকা ল'ৰা যাৰ লক্ষ্যই আছিল প্ৰকৃতি আৰু প্ৰকৃতিৰ নিভাজ মৰম মোৰ দেউতাৰ নাম গোপাল চন্দ্ৰ দাস মাৰ নাম ৰাধিকা দাস দিনতে আহিছিলোঁ আৰু এইদৰে জীৱনক জীপাল কৰাৰ সমল বিচাৰি গৈ নিজৰ জীৱনকেই দুৰ্ভাগ্যজনকভাৱে হেৰুৱালে নীলোৎপল আৰু অভিজিতে কাৰ্বি পাহাৰৰ পৰা কেমেৰা পাৰ্চন নৱ পেগুৰ সৈতে গৌৰৱ জ্যোতি নেওগ নিউজ লাইভ